মহাবিশ্বৰ ৰহস্যৰ শেষ ক'ত? লিখন আৰু পঠন শ্ৰী ৰূপজ্যোতি নাথ। মহাবিশ্বৰ ৰহস্যৰ শেষ ক'ত? দিনৰ পোহৰত অলপ সময় নীল আকাশখনলৈ আৰু ৰাতি অলপ সময় তৰাৰ আকাশখনলৈ চাই থাকক আৰু ভাবক, মহাশূন্য বিশ্ব ব্ৰহ্মাণ্ডৰ এই গ্ৰহ নক্ষত্ৰবোৰ, আমাৰ পৃথিৱীখন, জীৱ জগত, জড় জগত, আপুনি মই কি বাৰু? ইয়াৰ অতীত কি আছিল, ভৱিষ্যত কি হ'ব? মানুহ যিদৰে পৃথিৱীৰ এটি ধূলিকণা, তেনেকৈ পৃথিৱীখনো বিশ্ব ব্ৰহ্মাণ্ডৰ এটি ক্ষুদ্ৰ ধূলিকণা মাথো। ৰহস্যময় মহাজাগতিক বিশ্ব ব্ৰহ্মাণ্ডৰ তথ্য আজি পৰ্যন্ত উদ্ঘাটন হোৱা নাই, আগলৈও হোৱা অসম্ভৱ। কোনোবাই যদি ইয়াৰ ৰহস্য উদ্ঘাটনৰ ব্যাখ্যা আগবঢ়ায়, সেয়া মাথো অজ্ঞানতাৰ বহিঃপ্ৰকাশ অথবা প্ৰলাপ। 100 বছৰীয়া জীৱনৰ ক্ষুদ্ৰ মানুহে নিজৰ জীৱনৰ কোটি ভাগৰ এভাগৰ ৰহস্যই উদ্ঘাটন কৰিব নোৱাৰে। তেনেস্থলত আমি জানোনে বাৰু, বিশ্ব ব্ৰহ্মাণ্ডৰ পৰিসৰ অৰ্থাৎ মহাশূন্যৰ সীমা ক'ত? ইয়াৰ গ্ৰহ নক্ষত্ৰৰ সৃষ্টি, স্থিতি আৰু লয়ৰ ৰহস্য কি? নক্ষত্ৰবোৰ একোকোৰা জুই কিয়? গ্ৰহ নক্ষত্ৰবোৰ ঘূৰি থাকে কিয়? গ্ৰহে পৰিভ্ৰমণ কিয় কৰে? মহাজাগতিক শক্তি কি? মহাকৰ্ষণ বল ক'ৰ পৰা সৃষ্টি? পৃথিৱীৰ সৃষ্টিৰ ৰহস্য বা কি? গ্ৰহ হিচাপে কেৱল পৃথিৱীত জীৱৰ সৃষ্টি কেনেকৈ হ'ল? পৃথিৱীৰ মধ্যাকৰ্ষণ বলৰ উৎস ক'ত? প্ৰথম জীৱৰ সৃষ্টি আৰু পৰৱৰ্তী জীৱৰ সৃষ্টিৰ পাৰ্থক্য কিয়? সংগমৰ জৰিয়তে জীৱ সৃষ্টিৰ প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰু কেনেকৈ হ'ল? পুৰুষ আৰু প্ৰকৃতিৰ অংগ ভিন্নতা আৰু সমতা কেনেকৈ হ'ল? কিহৰ বাবে জীৱৰ আকাৰ নিৰ্দিষ্টতাৰে বাঢ়ি গৈ সময়ৰ স্থবিৰ অথবা কম বহন হয়? উদ্ভিদ কিয় ওপৰলৈ বাঢ়ে? নিৰ্দিষ্ট উদ্ভিদৰ নিৰ্দিষ্ট কালতহে ফুল ফল লাগে কিয়? জীৱৰ অংগ ভিন্নতা আৰু কাৰ্য ভিন্নতা কেনেকৈ সম্ভৱ? অংগসমূহে স্বতঃস্ফূৰ্তভাৱে কাৰ্য কৰি থাকে কিয়? জীৱৰ সৃষ্টি পাতনিতে পানী, বায়ু আৰু সূৰ্যৰ তাপৰ প্ৰভাৱ আছিল নেকি, যাৰ বাবে জীৱন্তত এইখিনিৰ প্ৰয়োজন হয়? কিন্তু আহাৰৰ প্ৰয়োজন কেতিয়াৰ পৰা হ'ল? পোহৰ কেৱল জীৱৰ বাবেহে লাগে। এই পোহৰ ব্যৱহাৰ কৰি জীৱনৰ গতিধাৰা সুবিধাবিহীনভাৱে চলাই নিবলৈ থকা প্ৰাণীৰ চকুৰ দৰে অংগৰ সৃষ্টি কেনেকৈ হ'ল? সাধাৰণতে বায়ুৰ ওপৰত ভিত্তি কৰি হোৱা শব্দ প্ৰাণীৰ বাবেহে প্ৰয়োজন, আৰু ইয়াক ব্যৱহাৰ কৰিবলৈ হোৱা অংগ কাণৰ সৃষ্টি কেনেকৈ হ'ল? একেখন জিভাতে জ্বলা, টেঙা, মিঠা, কেঁহাৰ সোৱাদ কেনেকৈ পোৱা যায়? একেটা নাকৰ ফুটাৰ বিভিন্ন গোন্ধৰ অনুমান উপলব্ধি কেনেকৈ হয়? দুখ, সুখ, হাঁহি, কান্দোনৰ অনুভূতি আৰু চিন্তা চৰ্চা শৰীৰৰ কোন অংগত সৃষ্টি হয়? একেদৰে মাটিতে ভিন্ন স্বাদৰ ফল হয় কিয়? জীৱৰ মৃত্যু হয় কিয়? জড় জগতৰ ওপৰত ভিত্তি কৰি জীৱৰ সৃষ্টি নে? জীৱৰ সৃষ্টিৰ পিছতহে জড় জগতৰ লগত ইয়াৰ সম্পৰ্ক? জীৱৰ সৃষ্টি যদি প্ৰটিনৰ পৰাই হয়, প্ৰটিন যদি বায়ু, পানী, তাপৰ পৰা হয়, তেন্তে জীৱৰ ভিন্নতা কিয়? আয়ুসকাল কম বেছি কিয়? নিতৌ নতুন নতুন জীৱৰ সৃষ্টি আৰু প্ৰক্ৰিয়া একে হৈ থকা নাই কিয়? দ্বিতীয় পৰ্যায়ৰ জীৱৰ সৃষ্টি এটা তৰল বিন্দুৰ পৰা এটা বিভিন্ন অংগতন্ত্ৰৰ শৰীৰ সৃষ্টি কেনেকৈ হ'ব পাৰে? পৃথিৱীখনৰ ভৱিষ্যত কি? ই যদি সূৰ্যৰ ফালে চাপি যায়,
অথবা আঁতৰি যাব, তেতিয়া কি হ'ব? সূৰ্য যদি নিউক্লিয় পদাৰ্থ হয়, তেন্তে ইয়াৰ ধৰ্ম অনুসৰি এসময়তি চেঁচা হৈ যাব নেকি? যদি তেনে হয়, তেতিয়া জীৱকুলৰ অৱস্থা কি হ'ব? গ্ৰহৰ আৰ্নিক আৰু বাৰ্ষিক গতিৰ সময়ৰ হিনদেৰি নহয় কিয়? মানুহে কৰা পৃথিৱীৰ উপৰিভাগত অসমতাৰে আমূল পৰিৱৰ্তনত ইয়াৰ গতিৰ পৰিৱৰ্তন হ'ব নেকি? এবাৰ পৃথিৱীৰ জীৱসমূহ শেষ হৈ গ'লে পুনৰ সৃষ্টি হ'বনে? আহাৰত যদি মূলতঃ সৌৰশক্তিহে থাকে, তেন্তে সূৰ্যহে জীৱন্ত শক্তিৰ এটা আৰু সৃষ্টিৰ উৎস বুলি ক'লে ভুল হ'ব নেকি? প্ৰাণীৰ টোপনি কিয় আহে? মগজু কি, যি জীৱৰ স্বয়ংক্ৰিয় অংগ পৰিচালক? আৰু মগজুকে বা পৰিচালনা কোনে কৰে? মহাকৰ্ষণ থকাৰ পিছতো ধূমকেতুৱে কক্ষপথ এৰি আন গ্ৰহত খুন্দিয়াই কিয়? পৃথিৱীখনো কেতিয়াবা কাৰোবাৰ খুন্দাত ধ্বংস হ'ব নেকি? পৃথিৱীৰ মাটিৰ তুলনাত পানীভাগ বেছি আৰু দ। নদ নদীয়ে এই মাটিভাগ পানীৰ মাজলৈ কঢ়িয়াই নি আছে। এনে হ'ব নেকি যে কোনোবা সময়ত পৃথিৱীৰ মাটিভাগ পানীভাগত ডুব যাব? অন্য গ্ৰহৰ উদাহৰণে যদি আমি চাওঁ, সেইবিলাকৰ দৰে পৃথিৱীৰ পানীভাগো এদিন নোহোৱা হৈ যাব নেকি? পৃথিৱীৰ গতি আৰু সূৰ্যৰ তাপ যদি সদায় একেই আছে, বতাহ বৰষুণ যদি সূৰ্যৰ তাপৰ ওপৰত ভিত্তি কৰি হয়, তেন্তে বছৰৰ নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট ঠাইত বতৰ একে নাথাকে কিয়? পৃথিৱীৰ পৰা জীৱৰ লুপ্ত ধাৰাবাহিকতাৰ মানুহ কিমান নম্বৰত পৰিব গৈছেগৈ? মানৱ জাতিৰ বৃদ্ধি আৰু প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিয়েই জীৱকুলক ধ্বংস মাতিব নেকি? মুঠৰ ওপৰত ব্ৰহ্মাণ্ডৰ মহাশূন্যত টোপনি থকা আন গ্ৰহ নক্ষত্ৰৰ দৰে পৃথিৱীখনো এক সংজ্ঞাবিহীন অবুজ সাঁথৰ। এই ৰহস্যময় বিশ্বৰ ৰহস্য বিচাৰি ক্ষুদ্ৰ মস্তিষ্কক অকামিলা কৰাতকৈ যিমান দিন পাৰা প্ৰকৃতিৰ ক্ষতি নকৰাকৈ জীয়াই থকাৰ চেষ্টা কৰক। অন্ধবিশ্বাসকো সবিশ্বাস কৰি নিজেও ঠগ নাখাব, আনকো নঠগিব। মনত ৰাখিব, আমাৰ স্থিতিয়েই আমাৰ হাতত নাই। সৃষ্টি আৰু প্ৰগতিৰ শেষ সীমা ধ্বংস, আৰু ব্ৰহ্মাণ্ডৰ ক্ষেত্ৰত